ল'ৰাটো বোলে পোৱা আশা টান আছে। ঠিকেই তেনেকৈ শনিবাৰ দিনা আৰু মায়ে বাপে দুজনে আহিলে, বস্তুবিলাক আনি দিলে। ময়ো নানি গৈছিলোঁ মানে। তো কৈছে বাবা আপুনি নাযাব, আমি বহুত ডাঙৰ দুখত আহিছোঁ, আপুনি আহক। বন্ধু বান্ধৱীসকল আহক তেতিয়া আমি যাওঁ আজি অসম নাগালেণ্ড সীমান্তৰ এটি শিৱ মন্দিৰলৈ। আহক আৰম্ভণি কৰোঁ তেতিয়া ভিডিঅ'টো আমাৰ। এয়া লাহে লাহে গৈ আছোঁ আমি। আজি একেবাৰে বতৰটো ভাল নহয়, বৰষুণো দিছে। বৰষুণৰ মাজত আহিছোঁ আৰু ওলাই পিনে ব্লগ এটা কৰোঁ বুলি। এইফালেকে যায় নাগালেণ্ড। আপোনাৰ আগত আছে গেট, আমি সোমাই দিম এইফালে। এইটো হৈছে বেটেলিয়ান কেম্প। আমি লাহে লাহে আগবাঢ়ি গৈ আছোঁ। বৰষুণো দি আছে, চ' এনেকৈ গৈ আছোঁ আৰু। সোণালী অসমৰ সোণালী খেতি কৈছে ন, চ' এইফালেও ধান, এইফালেও ধান। লাহে লাহে গৈ আছোঁ আৰু। আপোনালোকেও চাই থাকক আমাৰ ভিডিঅ'টো, আমাৰ জাৰ্ণিটো কেনেকুৱা হয়। এতিয়া আমি আহি আহি পাই গৈছোঁহি লাহে লাহে। এতিয়া পৰিৱেশটো দেখিব পাইছে, চ' গৈ আছোঁ লাহে লাহে। আপোনালোকে ভিডিঅ'টো চাই দিব। এয়া পাই গ'লেই দলং, আৰু তোমাৰ অলপ দূৰ বাকী আছে আৰু পামগৈ আমি শিৱ মন্দিৰ। এইফালে মোৰ ভাগৰ বেক চাইডে আছে শিৱ মন্দিৰটো। আহক তেতিয়া লাহে লাহে যাওঁ আমি। এয়া পাই গ'লেই আমি শিৱ মন্দিৰটো। আহক তেতিয়া। এয়া এইফালে পানী পুৰা, এইফালে বোকা পুৰা, একেবাৰে গৈ আছোঁ আৰু লাহে লাহে। এইফালে মানে যোনজন ইয়াৰ মানে হয় ন, চিকিউৰিটি হিচাপে থাকে, মানে যোনজন মানে মানুহ থাকে, সেইজনে এনেকৈ জপনাখন মানে লগাই থৈ যায়। হাবিৰ মাজে মাজে যাবলৈ পুৰা বোকা এইফালে। এয়া দেখিছে, আস্তে আস্তে গৈ আছোঁ লাহে লাহে। আহক তেতিয়াহ'লে যাওঁ, আমি চাওঁগৈ কেনেকুৱা। এটা সুন্দৰ ভিউত আছে এই মন্দিৰ। উঠোঁতে উঠোঁতে ভাগৰ লাগি গ'ল গাইছ। এইফালে দেখিবলৈ পাইছে পাহাৰ, এইফালেও পাহাৰ। আপোনালোকৰ মন্দিৰভাগ স্থাপন হোৱা কিমান বছৰ হ'ল? তিনিটা শিৱৰাত্ৰি হ'ব, এইটো আহি আছে এইটো লগত। হয় হয়। মন্দিৰভাগ স্থাপন কৰিবলৈ মানে আপোনালোকে ধৰক আপোনাৰ কাৰোবাক কিবা ইয়াত আপোনালোকে ভক্তজনৰ কিবা উদ্দেশ্য কৰি স্থাপন কৰিছিলে নে কাৰোবাৰ সপোনত আহি দেখাইছিলে? মালিক ছাৰক সপোনত দেখাই দিলে হয়, যে এইটো জেগাত 5টা সোমবাৰ চাকি চঞ্জা ধূপ চুপ লগাব লাগিব, তাৰপাছতে মন্দিৰ বনাব পাৰিব বুলি ছাৰক ক'লে। মালিক ছাৰে আৰু 5টা সোমবাৰ ধূপ চাকি লগাব ক'লে, তাৰপাছত আৰু মন্দিৰ হৈছে। মালিক ছাৰ মানে আপোনালোকৰ বাগানৰ? বাগানৰ বহুত ভিতৰলৈকে এইটো আমাৰ বাগানৰ মাটি আছে এইটো। হয় হয়। কি ভাবে ইয়াত অহা ভক্তসকলৰ মতামত কি? ইয়াত আহি তেওঁলোকৰ আশা পূৰ্ণ হোৱা পৰিলক্ষিত হৈছেনে বাৰু? উন্নতি হৈছে ন? হৈছে। হয়। আপুনি ইয়াতে সদায় গধূলি আহেনে? ৰাতিপুৱা গধূলি দুই টাইম আহে। আপোনাৰ নাম? প্ৰহ্লাদ নায়ক। হয়, নমস্কাৰ। ভাল লাগিল আপোনাৰ পৰা এইটো পাই কিনে। হয়, কি ক'ব ভক্তসকলক? কওক দুআষাৰ আপোনাৰ ফালৰ পৰা। আমাৰ বহুতেই ভাল হৈছে। ডাঙৰ ডাঙৰ বেমাৰ আজাৰ হ'লেও মানুহ আহিছে, ধূপ চাকি লগাইছে, বেমাৰো পাৰ পাইছে। এজন মানুহ আপোনাৰ গাঁৱলীয়া মানুহে, ল'ৰাটো গৈছিলে শুকুৰবাৰ দিনা খৰি আনিবলৈ, গোটা ৰাতি পঢ়াত থাকি গ'ল। মা বাপেক দুজনে চোৱা চিতা কৰালে। চোৱা চিতা কৰাই পিনি ক'লে যে শিৱ দেৱতাৰ মন্দিৰত কিবা কিবি বস্তু কেইটামান যোগান দিব লাগিব, তোমাৰ ল'ৰাটো বোলে পোৱা আশা টান আছে।
ঠিকেই তেনেকৈ শনিবাৰ দিনা আৰু মায়ে বাপে দুজনে আহিলে, বস্তুবিলাক আনি দিলে। ময়ো নামি গৈছিলোঁ মানে। তো কৈছে বাবা আপুনি নাযাব, আমি বহুত ডাঙৰ দুখত আহিছোঁ, আপুনি আহক। আকৌ খুলি মেলি দিলোঁ, বস্তুবিলাক চব আগবঢ়াই দিলোঁ। চিলুম আনিছে, ৰঙা কাপোৰ আনিছে, ডমৰু আনিছে, ত্ৰিশূল আনিছে, সেইবিলাক আগবঢ়াই দিলোঁ। আহিব দেউতাক ক'লোঁ, প্ৰভু আপোনাৰে জীৱন সকলো, মাই বাপেক আহি আপোনাৰ চৰণত যি লাগে সেইবিলাক সাজু কৰি দিছে, গতিকে আপুনি ল'ৰাটো সোনকালে অতি সোনকালে আনি দিয়ক। ইয়াৰ পৰা 5টাত গৈছেহে, নামি পিনি 7টা বজাত বাইকেত ল'ৰাটোক আনি থৈ গ'ল ঘৰত। হয়, একদম লগে লগে বহুত প্ৰমাণ আছে ইয়াৰ বাবাই আমাৰ প্ৰমাণ। আপোনালোকে নিশ্চয় তেওঁৰ ভক্তজনৰ মুখে শুনিছে। ইয়ালৈ আহিব পাৰে আপোনালোকে, আহি আপোনালোকৰ মনোকামনা পূৰণ হ'বৰ কাৰণে বাবাৰ চৰণত শৰণাপৃত হ'ব পাৰে। ধন্যবাদ। আহি পিনে সেৱা চেৱা কৰিলোঁ। আপোনালোকেও আহিব পাৰে মন্দিৰটোলৈ। আহিব, তেতিয়া মজা ভিউত আছে। এইফালে দেখিব পাইছে পাহাৰ, আৰু এইফালেও পাহাৰ। এই শিৱ মন্দিৰটো আছে বনগাঁৱৰ বাসনীত আছে, আৰু এইডোখৰ পৰে আপোনাৰ দিছৈ ভেলী বুলি পৰে। আহিব পাৰিব, যোন আছে ভক্ত আহিব আৰু এবাৰ চাই যাব। এইফালে হৈছে দানপত্ৰ। সেইটো শিৱ মন্দিৰ। এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ'। যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু ফ'ল'টো কৰি দিব। আৰু যদি নেক্সট ভিডিঅ' পাবলৈ হ'লে আপোনালোকৰ আশীৰ্বাদ আৰু মৰম সদায় মোৰ লগত থাকিব লাগিব। থেংক ইউ, বাই বাই।